অজয় কুমাৰ বৰাৰ কবিতা অস্তিত্ব। শৃগালৰ জাক জাক সিংহৰ এটা, এই আপ্তবাণীয়ে নে পিপু শিশু চৰিত্ৰৰ বাবেই মোৰ এহালিচা মাটিডৰাত হালখন জুৰিবলৈ, চুক কাণ লগাই কুৰিয়াবলৈ স্বজাতিৰ মানুহ নোহোৱা হ'ল। বংশৰ সঁচ বুলিবলৈ একমাত্ৰ পেটমোচাটোৱে ডিঙিৰ শিৰ ফুলাই ফুলাই প্ৰায়ে মোক বুজায়। শাৰীৰিক শ্ৰম কৰাতকৈ মানসিক শ্ৰমৰ মৰ্যাদা বেছি। শ্ৰম নকৰাকৈ কিমানে কৰোণাৰে ধন চপাইছে। তিনিআলি চাৰিআলিৰ দোকানৰ কাষত বা গছৰ তলত লগৰবোৰৰ সৈতে সি দিনৰ দিনটো তিনিপত্তি নে ৰামি নে কেৰম খেলি খেলি ধন ঘটে। মাকে ৰান্ধি দিয়া বাপেকৰ হোটেলত খাই ৰাজকাৰেং সজাৰ ৰঙীন সপোন দেখে। মইনো তাক কেনেকৈ বুজাওঁ? শাৰীৰিক শ্ৰম কৰা ৰঘুমলাবোৰে শ্ৰম কৰি কৰিয়েই শ্ৰম নকৰা জাতিটোৰ অস্তিত্বলৈ সংকট নমাই আনিছে।